আমাৰ কাৰ্বি আংলঙত ডিফু হেডকোৱাৰ্টাৰত অৰুণোদয় ৩-০ উপলক্ষে যিটো সভাখন আয়োজন কৰা হৈছে, এই সভাত আমাৰ ডিষ্ট্ৰিক্ট কমিশনাৰ নিৰলা থাংচপী বাইদেউ ডাঙৰীয়া আৰু লগতে আমাৰ EM মধুৰাম লক্ষে ডাঙৰীয়া প্ৰমুখে উপস্থিত থাকি ইয়াত প্ৰায় ৩,০০০তকৈ বেছি হিতাধিকাৰী উপস্থিত হৈছে। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যি ধৰণে ব্যাখ্যা দাঙি ধৰিছে, ইয়াৰ হিতাধিকাৰীসকলে সকলোৱে বুজি পাইছে যে অৰুণোদয় পাবলৈ হ'লে ৰেচন কাৰ্ড পাব লাগে, আৰু ৰেচন কাৰ্ড পাবলৈ হ'লে কি কি ডকুমেণ্ট লাগিব এই কথাটো কৈ দিয়া হৈছে যে ৰেচন কাৰ্ড পাবলৈ হ'লে চিটিজেন অফ ইণ্ডিয়া হ'ব লাগিব, আৰু ভোটাধিকাৰ হ'ব লাগিব, আৰু ফেমিলি গ্ৰুপৰ ফটো থাকিব লাগিব, ফেমিলিবিলাকৰ যিবিলাক মানে কি কয় ফোন নম্বৰ সিহঁতেও থাকিব লাগিব। তেতিয়া ৰেচন কাৰ্ড বা আধাৰ কাৰ্ড সহজ হৈ যাব, আৰু ৰেচন কাৰ্ড আধাৰ কাৰ্ড পোৱাৰ লগে লগে অৰুণোদয়টো আহি যাব। গতিকে ইয়াত বহুতো উপকৃত হৈছে কাৰ্বি আংলং ৰাইজে। সঁচাকৈ মানে কি কয় এই আঁচনিটো কৰাৰ কাৰণে প্ৰৱৰ্তন কৰাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছে। আৰু যি আঁচনিৰ দ্বাৰা অসমত এইটো পালন কৰিছে, প্ৰৱৰ্তন কৰা হৈছে, ইয়াত ইমান ধুনীয়া হৈছে, আমাৰ অসমৰ বাহিৰেও ভাৰতবৰ্ষত বেলেগ বেলেগ ৰাইজেও অনুকৰণ কৰিছে। গতিকে সঁচাকৈ এইটো ভাল অনুভৱ কৰিছে, আৰু তাৰ বাবে ৰাইজেও উপকৃত হ'ব বুলি আশা ৰাখিছোঁ। এইটো কাৰ্বি আংলঙতো 40,000 এবাব, আৰু ৰেচন কাৰ্ড 14,000 এবাব। তাৰমানে এটা MLA সমষ্টি অন্ততঃ 10,000 13,000 পৰিব। অৰুণোদয়ৰ লগতে খাদ্য আমাৰ অন্তৰ্গত আমাৰ ইয়াত আজি যিটো লঞ্চিং প্ৰগ্ৰাম এইটো কৰা হৈছে, আমাৰ কাৰ্বি আংলঙৰ কাৰণে খাদ্য গোটেই প্ৰক্ৰিয়াখিনি ইয়াত আমাৰ ফুড এণ্ড চিভিল ছাপ্লাই ডিপাৰ্টমেণ্ট আছে, কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ অন্তৰ্গত, আৰু আমাৰ জিলা প্ৰশাসন লগত লৈ পেলাই গোটেই আঁচনিখিনি বেনিফিচিয়াৰী হিতাধিকাৰীসকলক বাছনি কৰা হ'ব। আৰু অৰুণোদয় অন্তৰ্গত আমাৰ যিহেতু অলৰেডি অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে অলৰেডি জনালে যে 10,000 পাৰ LIC তেনেকুৱা ধৰণৰ হিতাধিকাৰী আমি বাচিব লাগিব। এই এণ্টায়াৰ বাছনি প্ৰক্ৰিয়াত আমাৰ ডিষ্ট্ৰিক্ট লেভেল মনিটৰিং কমিটি থাকিব, আৰু ইয়াত যিটো ডিফু আজি ডিফু যিহেতু আমাৰ বেছি সময়ত আৰু যিটো টাইম লাইন আমাক অসম চৰকাৰে দিছে সেইটোৰ মতে আমি অসম চৰকাৰলৈ প্ৰেৰণ কৰিম। আজিৰ পৰা এইটো জানুৱাৰী মাহলৈকে এইটো কৰা। ফৰ্ম ফিল আপটো গাইডলাইনছখিনি লিফলেটত আজি গোটেইখিনি ফিল আপ কৰা হ'ব, সেইখিনি দিয়া হ'ব। আৰু লগতে মেইন যিখিনি হিতাধিকাৰীসকলে তেখেতসকলৰ হাতত থাকিব লাগিব আধাৰ কাৰ্ড নম্বৰ 1, ৰেচন কাৰ্ড লাগিব। আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড থাকিলেহে সেইখিনি কৰা হ'ব। আৰু আমি জিলা প্ৰশাসন তৰফৰ পৰা আধাৰ কাৰ্ড যিসকলৰ গাঁৱত বা যিসকলৰ ব্যক্তি এতিয়ালৈকে আধাৰ কাৰ্ড পোহৰটো ঢুকি পোৱা নাই, সেইসকলক দিয়াৰ কাৰণে আমি কাৰ্বি আংলং জিলা প্ৰশাসন তৰফৰ পৰা ব্যৱস্থা কৰা হ'ব। ধন্যবাদ। চৰকাৰী চাকৰি তেওঁলোকৰ পৰিয়ালত নাই, তেওঁলোকে ৰেচন কাৰ্ড পাব পাৰে। গতিকে প্ৰায় 2,60,00,000লৈ বৃদ্ধি হ'ব। তাৰমানে ৰেচন কাৰ্ড নোহোৱা পৰিয়াল এতিয়া অসমত দুখীয়া পৰিয়াল খুব কমেই থাকিব। যিসকলে অৰুণোদয়ত আবেদন কৰিব কিন্তু মোৰ ৰেচন কাৰ্ড নাই, তেওঁলোকে প্ৰথমতে ৰেচন কাৰ্ডখন ল'ব লাগিবই। সেইকাৰণে আজি আমি অকল অৰুণোদয় 3.0 আৰম্ভ কৰা নাই, 20 লাখ লোকক ৰেচন কাৰ্ড দিয়াৰ আঁচনিও আজি আমি সমান্তৰালভাৱে আমি From